মই স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় সন্ধিয়াই হ'ল, সন্ধিয়া নহয় ৰাতিয়ে হ'ল আচলতে। কালি ৰাতি আহি ব্লগ বনোৱা নহ'লে আৰু কালি এফালে গৈছিলোঁ, থাম্বনেইল চাই গম পালেই চাগে। আজি আহিছে মা দেউতা আৰু ভণ্টি, তাকে এতিয়া ভাতৰ কামত লাগি গৈছোঁ আৰু। ইমান বতৰ বেয়া, কালি দেখিছোঁ ডিব্ৰুগড়ত ইমানেই পানী হৈছে, মানুহৰ খোজকাঢ়ি যোৱা মানুহৰ বিশেষকৈ বহুত দিগদাৰ হৈছে তেওঁলোকৰ কাৰণে। গাড়ীত যোৱাসকলৰ কাৰণে বাৰু একো নাই, কিন্তু খোজকাঢ়ি যোৱাসকলৰ কাৰণে বহুত দিগদাৰ হৈছে। আৰু মানুহৰ ঘৰে চৰে গোটেই পানী হৈছে, দেখি কালি বহুতেই বেয়া লাগিলে দেই। আমাৰ ডিগবৈত বাৰু ইমান পানী হোৱা নাই, বেলেগ জেগাতকৈ কিন্তু কমি হৈছে বাৰু, ইমান পানী হোৱা নাই। আজি বনাব লৈছোঁ লোকেল চিকেন। কেনেকৈনো বনাওঁ আপোনালোকক দেখাম বাৰু, সকলোৱে জানে বাৰু বনাবলৈ, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে দেখাওঁ আপোনালোকক বলক। তাতে দিলোঁ নিমখ হালধি দি মেৰিনেট কৰি থোৱা মাংস, আৰু দিলোঁ নহৰু আদা পিঁয়াজৰ পেষ্ট। অলপ টাইম ভাজি তাত দিলোঁ গোটা মছলাৰ পাউডাৰ, ধনিয়া গোটা, জিৰা গোটা, জালুক গোটা সকলো গ্ৰাইণ্ড কৰি তাত দিলোঁ। আৰু দিলোঁ বিলাহীৰ পেষ্ট। আপোনালোকে পাৰিলে বিলাহীটো গোটাকৈও দিব পাৰে, মই কিন্তু গ্ৰেভিটো ভাল হ'বৰ কাৰণে গ্ৰাইণ্ড কৰি দিওঁ। অলপ টাইম ভাজি তাত গৰম পানী দি উতল আহিব দিলোঁ, আৰু মোৰ মাংস ৰেডি। এয়াই আছিলে আজি আমাৰ ৰাতিৰ আহাৰ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। গুড মৰ্ণিং এভৰিৱান। আজি তাৰ নেক্সট ডে মানে মানডে, ভেন অহা নহ'ল, সেইকাৰণে তজুক দেউতাৰ লগতে থৈ আহিলোঁ। যিহেতু মই আগৰটো লগত কৈছিলোঁৱেই যে কালি মা দেউতা আহিছে, তাক থৈ আমি সোমালোঁ মাৰ্কেটত। দেউতাই হেনো মাছ লয়, কৈছোঁৱেই যে মাৰ্কেট 9টা-10টাৰ আগত নোখোলে, তেওঁ নুশুনে। এনেকৈ মোক গোটেই মাৰ্কেটখন ঘূৰাই ফুৰালে। মাছ নাপায়, গৰম গৰম জেলেপি লৈ ঘৰলৈ বুলি ওলালোঁ। দেউতাৰ লগত কিমান দিনৰ পিছত যে এনেকৈ সময় কটাইছোঁ। এনেকেই দেউতাৰ লগত কটোৱা কিছু সময় কেমেৰাত ৰাখি থ'লোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।